ফেল মাৰিছা নেকি ফেল মাৰিছা হেল্ল' গাইজ আজিতো গম পাইছে যে মেট্ৰিকৰ ৰিজাল্ট দিছে আমাৰো আছিল এটা মেট্ৰিক কেণ্ডিডেট কিবা হৈছে ৰিজাল্ট পোৱাৰ পৰা দেখোন আকৌ ৰিজাল্ট পোৱা নাই দেশৰ চলি ৰিজাল্ট পালোঁ ৰ'ব তাইক একবাৰ সুধো কি বেয়া হৈছে তাই দেখছি না টোপনি মূৰত গোটাই গাৰু চাৰু লৈ ফেলে বাগাত দি আছে তাই টোপনি দেশৰ চলি যে ৰিজাল্ট দিছে তোৰ কিয় ৰিজাল্ট দিয়া নাই কেতি বাজিল এতিয়া এতিয়ালৈকে যে ৰিজাল্ট নাই গাঁৱত চবে ফাৰ্ষ্ট পাইছে ঘুমে যি আছা উঠ উঠ ৰিজাল্ট কি হৈছে দিনটোত কিমান ফোন আহিল মোৰ তাতে ফেল মাৰিছা নেকি ফেল মাৰিছা হা গাঁৱত যি চবে ফাৰ্ষ্ট পাইছে তোৰ ৰিজাল্ট কি হৈছে কি জানো কেন আছে হা বাদ দিয়া ৰিজাল্ট মই যি বেছি টাকা নাই নাপাম বেছি তো ঘৰত আসলি অত বছৰে যে সৰু বেলা পঢ়িলো তততে বনাই লিখিলি মই লাষ্ট পালো খেলা সুধবা গৈছিলো তাই দুদে ৰকমা গেলো ৰিক্সা মোবাইল ফোন মাৰি কেনে আনকে লাষ্ট পালো গম পাইছি না একাৰণে ঘৰৰ সৰু গেলা আকৌ মানে অলপমান শাসনো কৰিব যাব নালাগে আকৌ সুধব নালাগে সুধাকে দেখি না এই উল্টা উল্টা কথা মাৰি থৈ যাওঁ এটা মাৰিলে এনেকৈ দুটা মাৰে ইনকে মাৰি খাবি তোমাৰ দেখোন ইনকে মাৰি দিখনে দাও মোবাইল তোৰ মোবাইল মই মোবাইলে পোৱা নাছিলোঁ মোবাইল লৈ লেবেল দি আছে মোৰ মোবাইল তাইৰ মোবাইল চাই আছোঁ চুক্তি পাৰোঁ ঐ শুন বহুত দিনৰ মূৰত আছোঁ মই পুখুৰী পাৰোঁ একমাহ বনাই নাই তোকে যাওঁ ঘৰত সেইটো হয় আৰু এফাল যদি এইটো পুখুৰী তাতে মই একমাহ বনা নাই ৰ'দটো কৰা যায় কি ধুনীয়া লগা আছে মুখখন বিউটি না আমি মানে আমাৰ খালটো চৰকাৰী আন চব মানুহকে সেইকাৰণে মই বাৰীত যে নাহোঁ মানুহ ভৰ্তি থকাৰ কাৰণে নাহোঁ আজি বা বহুত কমকৈ আছে মই আগতে এনেকৈ ভিডিঅ' বনাই পোৱা নাই কিন্তু আজি ফাৰ্ষ্ট টাইম বনাম বুলি ভাবিছিলোঁ মানে মেইন কথাটো হ'ল মই ইউটিউবত ভিডিঅ' দিওঁ মাজে মাজে বহুত দিন হ'ল ভিডিঅ' দিয়া নাই কিয় দিয়া নাই তো মই জানো মই মানুহটো অলপমান বেমাৰী আন 12টা মাহত 24টাই বেমাৰ হয় মোৰ তাৰোপৰি ঈদ বিহু এতিয়া যাবাৰেই হ'ল ঈদটো কোনোবা দিনা গেছি তাৰে ভিডিঅ' গেলা মই মানে ইউটিউবত ইটাই মই আপলোড দিব দিছোঁ আৰু ইটা মই কিয় আপলোড দিব দিছোঁ মানে মাজতে মোৰ বেমাৰ হৈছিল বহুত বেমাৰ আৰু এক নম্বৰ কথা মোৰ চাইনিজ আছে চাইনিজটো সৰু কথা আনে আজিকালি চবৰে বেমাৰ হয় সেইটো কিন্তু মোৰ চাইনিজটো মানে এনেকুৱাকৈ বাঢ়ি মাথাৰ বিষত থাকিব নোৱাৰোঁ একদম তলমুৱা হ'ব নোৱাৰোঁ আৰু সেইগিলা বেমাৰ বাঢ়ি পিছত খিনিছোঁ বহুত আছে না আগতো বহুত শকত নহয় কিন্তু অলপমান আছিলোঁ এতিয়া অলপ বেছিকৈ খিনিছোঁ তাৰমানে তো সেইগিলা দুনিয়াৰ বেমাৰ লগ হৈ পেলাই পিছত বহুত দিন হ'ল বিচনাতে পৰি থাকিলোঁ ভিডিঅ' চিডিঅ' এনেকৈ এডিটো কৰিব ইচ্ছা নাযায় আৰু লগতে দিবও পৰা নাই মোবাইলটো মই চাব নোৱাৰা হৈছিলোঁ মানে এনেকুৱাকৈ মাথাৰ বিষ তাৰপিছত বাৰু ভাল পালোঁ এতিয়া এই টেনশ্যন আছে নহয় দিনত সেইটো দেখছি না কি কৰিব বা গৈছে তেওঁলোকে তো তাৰোপৰি মোৰ কলেজত এক্সামো চলি আছিল কিন্তু মোৰ মেইন কথাটো হৈছে মই এক্সাম দিব নোৱাৰিলোঁ বেমাৰ চেমাৰৰ কাৰণে এক্সামো দিয়া নহ'ল ইটাই মানে মানুহটো মই সুস্থ আছোঁ আৰু ইটা সেই ভিডিঅ'গিলা যিবিলাক মই আগতে বনাই থৈছিলোঁ আৰু সেইগিলা ভিডিঅ' মই বনোৱা নাই তেতিয়াই তাই বনাই থৈছে তাৰমানে তো সেইগিলা ভিডিঅ' মই এডিট কৰি ইটাই অলপ চলপকৈ দিয়া কৰিছোঁ কৰি মৰবা খুজি মই তো এইবাৰ ফাৰ্ষ্ট ডেটটো ডাইৰেক্ট কেমেৰাৰ আগত কথা কোৱা না আৰু মই ইউটিউবত আগতে মানে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়া নাই অলপমান বেলেগ টাইপৰ ভিডিঅ' দিছোঁ ষ্টেটাছ ভিডিঅ' বনাই তেনেকুৱা কৰি দিওঁ আৰু কপাল বেয়া চব ভিডিঅ'তে মানে কপিৰাইট লাগিল মোৰ লগাৰ পিছত উপায় নাই
ভিডিঅ'গিলা ডিলিট কৰি দিলোঁ। চেনেলটো চলাবাৰো ইচ্ছা যায়, মাজতে গেপ দিলোঁ বহুত টাইম। গেপ দিলে এতিয়া আৰু ভাবিলোঁ যে কলেজ চলেজ যোৱাৰ সেই ক'ৰবাত টাইম হৈছে, কিনো কৰিম, ভৱিষ্যতটো তেনে অন্ধকাৰে দিয়কচোন। এনেই আৰু যিখিনি কি ভাল লাগে আৰু মোৰ মোবাইলত ধৰি লওক মোৰ এটা চখ আছে মোৰ যে চব বস্তুৰে মই ভিডিঅ' কৰি থওঁ, আৰু সেই চখটো মানে পূৰণ কৰাতে মোবাইলত মোৰ স্পেচ নহৈছে। আৰু ভিডিঅ'গিলা মই এতিয়া থ'ম ক'ত, স্পেচটো মোৰ মোবাইলত নায়ে, ডিলিট কৰি থাকিব লাগে, আৰু ডিলিট কৰিব মোৰ একদম ইচ্ছা নাযায়। সেইকাৰণে মই ভাবিছোঁ ইউটিউব চেনেলটোতে মোৰ আপলোড কৰি থওঁ সেই ভিডিঅ'। বাকী আপোনালোকে চালি চাব নাচলি নাই, মোৰ ইমান ক'ব লগা নাই, চালি ভাল লাগিব দিয়কচোন, নাচলিও বেয়া নালাগে। ইমান টাইমৰ পৰা মানে মই ইয়াতে আছোঁ, ভিডিঅ'টো বনাব পৰা নাই, ৰখি ৰখি বনাব লগা হৈছে। মানে মানুহ আহি আছে, এটা দুটা মানুহ যদি খালি গাড়ী থাকে তেতিয়া বনাব পাৰি, যদি একপাল থাকে ভাল নালাগে দিয়কচোন। হাল্লা চাল্লাও থাকে, সৰু ছোৱালীসকলেও থাকে, এতিয়া অলপমান খালী হ'ল। আৰু মই কৈছোঁ মই ষ্টেণ্ড আনা নাই, কিন্তু মই ষ্টেণ্ড নানাকৈ ষ্টেণ্ডৰ কাম কৰি দিছে বাঁহ গছ একডালে, চাব নেকি এইখিনিত মানে ধুনীয়াকৈ মোবাইলটো থৈছোঁ, পল্লাকো বহুতবাৰ, 3-4 বাৰ মোৰ মোবাইলটো পল্লাক, তাৰ পৰা নাই লৰাই বতা নকৰিলে কিন্তু ভালকৈ থাকে। এই বতাহ যিটো বতাহ আহিছে সেই বতাহতে মানে পৰি যায়। আৰু চাব নেকি এটা জেগাত মই যাই আছোঁ, মানে চলিগাৰ এনেকুৱা উৎপাত, মানে এইটো কি ক'ম, একলেণ্ড, গাঁৱৰ একলেণ্ড মানে আমাৰ এইটো পুখুৰী পাৰটো। একলেণ্ডত যেনেকৈ পিছলি আহিব পাৰি পানীৰ মাজত, তেনেকৈ এটা ধুনীয়া জেগা বনাই লৈছে সৰু ছোৱালীবিলাকে, তো মই দেখা আছোঁ। অলপ আগত গেছি, ৰাতিপুৱাতে সিহঁতে গেছি বাৰু, আৰু অলপ দেৰিকৈ আৰু আহিব, আৰু সেই একেখিনি উৎপাত। তো পাহাৰখন দেখছি ন, মানে ইয়াতে আমাৰ পুখুৰীটো খান্দাতে মাটিখিনি ওখ কৰি থৈ দিছে, তাৰপিছত ইয়াতে উঠি এই জেগাখিনি যি আছে ইয়াতে এটাই পানী ঢালে, আৰু এটাই পিছলি যাই পিনে ডাইৰেক্ট খালত পৰে তাৰমানে। তো এনেকৈ আৰু উৎপাত, কিন্তু কি ক'ব, সৰু ছোৱালীৰ উৎপাত কৰি থাকে। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল আজি মেট্ৰিকৰ ৰিজাল্ট দিছে, মানে আমাৰ ভণ্টিও মেট্ৰিক দিছে, মেট্ৰিক মানে সিহঁতে CBSE পৰা বৰ্ড এক্সাম দিছে। তাই এনেকুৱাকৈ ফোন আহিছে ৰাতিপুৱাৰ পৰা, সেই 10:30 কি ৰিজাল্ট দিয়াৰ পৰা 10:30 পৰা একদম ৰেষ্ট নাই, ফোন আহি আছে মই ধুনীয়া কৰি সোধে ৰিজাল্ট কি হ'ল, মই বোলো আজি তাই দিয়া নাই সেইষাৰ কথা কওঁতে মানে ভাগত দিছে। আৰু তো এই তেতিয়া মই ঘৰত আহিলোঁ, বাকী নেক্সট ভিডিঅ'ত লগ পাম, বাই।